ষড়যন কোনে দিব চকুলো মচি আহিব নতুন দিগন্ত মোৰাই মোৰ দেশ আজি শোকতপ্ত নিজেই দেখি আছে নিজৰেই ধ্বংস মন্ত্ৰী বিষয়া দুৰ্নীতিগ্ৰস্ত টুপ দি জনতাক কৰে কণ্ঠৰুদ্ধ জনতাৰ আলস্য চৰকাৰ ঋণগ্ৰস্ত প্ৰতিবাদী কণ্ঠ আজি কাৰাৰুদ্ধ সন্তানৰ আগতেই মাতৃক কৰে উলংগ বহুবল কি মন্ত্ৰী সকলোকে সজাব খোজে চৰকাৰী হিতাধিকাৰী বেনাৰ হৰ্ডিঙতে জিলিকি উঠে উন্নতি এজাক বৰষুণতে ডুবি যায় নগৰী মহানগৰী গণতন্ত্ৰ হলো বিকলাংগ আইন নিজেই আজি অবদ্ধ সুস্থা নিৰস্ত শক্তিশালী সংঘবদ্ধ লাগে এখন যুদ্ধ ৰাইজ জাগা সময়ৰ আহ্বান শুনা হোৱা ঐক্যবদ্ধ ভ্ৰষ্টাচাৰীবোৰক কৰা চিনাক্ত কৰি আবদ্ধ ক্ষমতাচ্যুত কৰি কৰা বিধ্বস্ত মোৰাই মোৰ দেশ আজি হতভম ভাই ভাই হানাহানি ধমৈ সৰ্বস্ব নিচাসক্ত নৱ প্ৰজন্ম নিয়োগবিহীন শিক্ষিত হতাশাগ্ৰস্ত বজাৰত জুই মূল্য বৃদ্ধি মধ্যবৃত্তৰ স্বপ্ন ভংগ খোজে প্ৰতিকৰ কৰদাতা ভীতিগ্ৰস্ত সুস্থ নিৰস্ত শক্তিশালী সংঘবদ্ধ লাগে এখন যুদ্ধ ৰাইজ জাগা সময়ৰ পান শুনা হোৱা ঐক্যবদ্ধ তেজ বিয়াবোৰক কৰি চিনাক্ত কৰা আবদ্ধ ক্ষমতাচ্যুত কৰি কৰা বিধ্বস্ত কোন বাৰুদাই কাৰ ষড়যন্ত্ৰ কোনে দিব চকুলো মচি আহিব নতুন দিগন্ত মোৰাই মোৰ দেশ আজি কাকো বিচ্ছক অৰণ্য পাহাৰ নদীৰ বুকুত চলিছে বিভ্ৰংশী যন্ত্ৰগ্ৰকৃত শিল্পী বঞ্চিত অৱহেলিত শিল্পীৰ নাম চদ্দ বেশী দালালৰ ৰাজত্ব ভাষা বিপদাপন্ন সুযোগ বুজি আহি আছে চতুৰ বহিৰাগত বিজতীয়া সংস্কৃতিৰ কৰাল গাহত নিজৰ সৃষ্টি ধোৱা চাঙত সুস্থ নিৰস্ত শক্তিশালী সংঘবদ্ধ লাগে এখন যুদ্ধ ৰাইজ জাগা সময়ৰ আহ্বান শুনা হোৱা ঐক্যবদ্ধ সুবিধাবাদীবোৰক কৰি চিনাক্ত কৰা আবদ্ধ ওলাব সুযোগ্য দুজে সূৰ্য উদয় হব আই অসমীৰ ভাগ্য